প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই পুৱাতে মন্দিৰৰ পৰাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল। সেইকাৰণে এনেদৰে মন্দিৰতে দেখা পাইছে। আৰু দিগবৈৰে অন্তৰ্গত বগাপানী স্থিত ডাঙৰীয়া স্থান নামেৰে এই মন্দিৰভাগ জনাজাত। আৰু এই মন্দিৰভাগতে আমি দান এভাগ আগবঢ়াবলৈ আহিছোঁ বৰ্ষফলৰ বাবে। সমজুৱা মন্দিৰ এভাগলৈ এনেদৰে আহি ভালেই লাগে দিয়কচোন, মনটো পবিত্ৰ লাগে। গুড মৰ্ণিং প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। কালি মই মন্দিৰলৈ গৈছিলোঁ, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ দিনটোৰ ব্যস্ততাৰ কাৰণে। আৰু আজি কেইবাটাও প্লেনিং আছে, চাওঁ কোনটো কি কেনেকৈ দেখুৱাব পাৰোঁ। মানে আমাৰ শহুৰ দেউতাৰ ভনীয়েক 4গৰাকী, তাৰে এগৰাকী ঘৰত মানে ভণ্টি পেহীৰ ঘৰত আজি নাম এভাগ পাতিছে। তাৰ পৰা আমাৰ আত্মসহায়ক গোটৰে বাইদেউ ঘৰত বিহু খাবলৈ মাতিছে, লগতে বাৰীৰ পৰা এয়া লাও, ঘৰুৱা লাও যিহেতু, সেইকাৰণে অলপ দেখুৱাই দিলোঁ। এয়া আমি ওলালোঁ, কুঁহি মাইনা, মই, এফালে কুঁহিৰ আইতাক আৰু সেইফালে ককাক আহিব। এতিয়া এয়া ওলাই আহিলে, আমি চাৰিটিয়ে যাম আৰু এয়া আহি আছোঁ পেহী ঘৰৰ অভিমুখে। এই ঠাইটুকুৰা টিংৰা ষ্টেচন বুলি কয়। এয়া ট্ৰেইন ৰখাই থৈছে ষ্টেচনতে। এয়া পেহী ঘৰলৈ সোমোৱা ৰাস্তা পাই গ'লোঁ, মানে সোঁফালে অলপমান সোমাই দিব লাগিব। এয়া গৈ আছোঁ এইটো ৰাস্তা। বহুত দিন অহাই নাই, আজি হঠাতে মানে ভালেই পালোঁ আৰু প্ৰগ্ৰেমটো মিলি গ'ল। আৰু বিহু খাবলৈ অহা হোৱা নাছিলে, আৰু লগতে নামভাগ পাতিছে যেতিয়া আৰু ভালেই পালোঁ। এয়া সোমাই আহিছোঁ। সোমাই আহিয়েই এই ফুলৰ টাবকেইটা ভাল লাগিলে কিবা এটা। এয়া দেউতাই আমাক থৈ গুচি গ'ল, আকৌ নিবলৈহে আহিব। সেয়া ভকতসকলে মানে প্ৰায় হৈছেগৈ আৰু এয়া পেহা আৰু এয়া মই চিধা পাকঘৰলৈ সোমাই আহিলোঁ। আৰু পেহীৰ বোৱাৰীগৰাকীৰ নাম হৈছে ববী। এয়া তাই ইডলি পিঠা বনাই আছে। এয়া মাজু খুৰী। এইগৰাকী হৈছে দেউতাৰ 2 নম্বৰজনী ভনীয়েক, আৰু সেইগৰাকী লুনা, মানে ডাঙৰ পেহীৰ বোৱাৰী। এয়া পেহী বোৱাৰীৰ ভনীয়েক, আৰু এয়া মাক, আৰু সেইফালে মা বহি আছে, এইফালে আইতা, আৰু ইফালে ডাঙৰ পেহী বহি আছে, ভালকৈ দেখা নগ'ল। আৰু এয়া প্ৰসাদ বিতৰণ হৈ গ'ল প্ৰায়। আৰু কালি যিহেতু আহিব নোৱাৰিলোঁ মই, সেইকাৰণে বাইদেউ ঘৰলৈ পুনৰ আহিব লগা হ'ল এটা বিশেষ কাৰণত।
আৰু কালি সকলোৱে বিহু নাচিলে, গ্ৰুপৰ সকলো সদস্যাই ইমান সুন্দৰকৈ ফূৰ্তি কৰিলে, এয়া তাৰে অলপমান দেখুৱাই দিলোঁ আপোনালোককো। আজি তেন্তে ভিডিঅ'টো ইমানতে সামৰণিছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ তেন্তে বাই বাই। ধন্যবাদ সকলোলৈ।